हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আজি মই আপোনালোকলৈ লৈ আহিছো এটি বিশেষ ধৰণৰ অসমীয়া ৰেচিপিটোৰ নাম হ'ল ভেদাইলতা মছন্দৰী আৰু নৰসিংহ পাতৰ সৈতে মাছৰ জোল গতিকে আহকচোন আমি ৰেচিপিটো উপভোগ কৰোঁ আঞ্জাখন বনাবলৈ মই লৈছো ভেদাইলতা গছৰ কুমলীয়া পাত এমুঠি কুমলীয়া মছন্দৰীৰ পাত আৰু লগতে লৈছো এমুঠি নৰসিংহ গছৰ পাত নৰসিংহৰ পাতকেইটা মই ঠাৰি কেইডালৰ পৰা ছিঙি লম তাৰ পিছত ভেদাইলতা মছন্দৰী আৰু নৰসিংহৰ পাতকেইটা মিক্সাৰ গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি লম গ্ৰাইণ্ড কৰাৰ পিছত অকমান পানী দি ৰসখিনি উলিয়াবৰ কাৰণে মই মিশ্ৰণখিনি এখন চেকেনিৰে ভালদৰে চেকি লম এয়া আমাৰ ৰসখিনি ৰেডি আঞ্জাখন বনাবলৈ মই আৰু দুটামান ইনগ্ৰেডিয়েন্টছ ৰেডি কৰি লৈছো 2 পিস মাছ লৈছো এটুকুৰা আদা লৈছো দুটা জলকীয়া লৈছো কেইফুটমান নহৰু লৈছো আৰু এটা সৰু আকাৰৰ পিয়াজ দীঘলে কাটি লৈছো জলকীয়া আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে মই দুটা জলকীয়া লৈছো এতিয়া মই মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে এটা কেৰাহীত অকমান সৰিয়হৰ তেল দি দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত মই তাত মাছ কেইপিস দি দিছো অকমান মই ফ্ৰাই কৰি লম মাছখিনি এটা সাইড ফ্ৰাই হোৱাৰ পিছত মই মাছ কেইপিস উলুটাই দিছো যাতে দুটা সাইড ভালদৰে ফ্ৰাই হয় বেছি ফ্ৰাই কৰিব নালাগে অকমান ফ্ৰাই কৰিলেই হ'ব 60% ফ্ৰাই হৈ গলে আমাৰ হৈ যাব আঞ্জাখনৰ কাৰণে আমাৰ মাছখিনি প্ৰায় ফ্ৰাই হৈ গৈছে এতিয়া ফ্ৰাই হোৱা মাছখিনি মই এখন প্লেটত উলিয়াই লম এতিয়া মই হে একেখিনি তেলতে আগতে কাটি ৰখা পিয়াজখিনি দি দিছো আগতে থেতেলিয়াই ৰখা নহৰুখিনি আৰু লগতে আগতে থেতেলিয়াই ৰখা আদাখিনি মই গৰম তেলখিনি দি দিছো হালধি দিছো অকমান সোৱাদ অনুসৰি নিমখ দি দিছো এতিয়া মই আটাইখিনি মিশ্ৰণ ভালদৰে এবাৰ লৰাই লম এতিয়া মই তাত আগতে কাটি ৰখা জলকীয়া দুটা তাত দি দিছো ভালদৰে অকমান লৰাই লম গোটেইখিনি মিশ্ৰণ যাতে অকমান ৰঙচুৱা হৈ উঠে এতিয়া মই আগতে বনাই ৰখা নৰসিংহ ভেদাইলতা আৰু মছন্দৰীৰ ৰসখিনি দি দিছো গোটেইখিনি মিশ্ৰণ এনেকে 5 মিনিট মান সময়ৰ কাৰণে উতলিব দিম উতলি লোৱাৰ পিছত মই তাত আগতে ফ্ৰাই কৰি ৰখা মাছ দুটুকুৰা দি দিম আৰু ভালদৰে মিশ্ৰণখিনি উতলিবলৈ দিম আঞ্জাখন বনাবৰ কাৰণে মই ইয়াতে বেছি মছলা ব্যৱহাৰ কৰা নাই অতি কম মছলাৰে মই বনাইছো আঞ্জাখন লো ফ্লেমত এনেদৰে মই 10 মিনিট মান সময় আঞ্জাখন উতলিব দিম দেখিবলৈ পাইছে আমাৰ আঞ্জাখন হৈয়ে উঠিছে এতিয়া মই আঞ্জাখন এটা বাটিত উলিয়াই লম দেখিবলৈ খুব সুন্দৰ হৈছে আঞ্জাখন পিছে বন্ধু বান্ধৱীসকল আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে আমাক কমেন্ট যোগে জনাবলৈ নাপাহৰিব ৰেচিপিটো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনাক সকলোকে আন্তৰিক ধন্যবাদ জনাইছো